हाय फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল मोरो भाले आरो আজি মই যাব ওলাইছো চুলি স্ট্রেট কৰিব মানে কি চুলি মই স্ট্রেট কৰিছিলো আকৌ এবাৰ 3 বছৰ আগতে কৰিছিলো আৰু এতিয়া মানে অৱস্থা নোহোৱা হৈছে ফাটি একদম মানে কি কম আপোনালোকৰ অৱস্থা নাই আৰু পাৰ্লাৰৰ বাজনী কৈছে নিমখ তেল লগাই থব দিছিলে নাৰিকলৰ তেল স্ট্রেট কৰাৰ আগত এই কাৰণে আজি মই এসপ্তাহ ধৰি তেলে লগাই আছো আৰু একদম ফাটি অৱস্থা নোহোৱা গৈছে অকমান বেয়া লাগি আছে কাৰণ চুলিখিনি মোৰ দীঘল হৈছিলে কিন্তু ভাবিছো আজি মানে বহুত ছুটি কৰি কাটিম চুলিবিলাক কাৰণ একদম অৱস্থা নোহোৱা গৈছে তাকে ভাবিছো আপোনালোকক দেখাও তেনেকে ভিডিও দিয়া নাই যেহেতু ভাবিলো আজি এটা ভিডিও বনাও আৰু আপোনালোকক দেখাও আৰু এতিয়া মই যাও পাৰ্লাৰত গৈ কিনে আপোনালোকক লগ পাই আছো তো ভিডিওটো একেলগে চাই থাকিব আৰু এয়া মই পাৰ্লাৰ আহি পালো আৰু এতিয়া চুলি স্ট্রেট কৰি আৰু আপোনালোকক দেখাই যাম চাই থাকিব ভিডিওটো আৰু এয়া মই চুলি কাটিলো সেইখিনি মই ভিডিও বনোৱা নহল কাৰণ মই অকলে গৈছো আৰু বাহত ব্যস্ত আছিলে এটো কাৰণে ভিডিও বনোৱা দিয়া মানে কোনো নাছিলে এটো কাৰণে ভিডিও বনোৱা নহল আৰু এয়া মোক স্ট্রেট কৰাৰ কাৰণে ক্ৰীম লগাই দিছে বা আৰু এয়া ক্ৰীম এটা লগোৱা হৈ গল আৰু ক্ৰীম লগোৱা হোৱাৰ পিছত মুখটো ধুই দিছিলে আৰু এতিয়া শুকাই আছে তো ভিডিওটো বনাই আছো অকমানকে মাজতে বনোৱা হোৱা নাই তো ভিডিওটো চাই থাকিব আপোনালোকে আৰু এয়া এটা ক্ৰীম লগোৱা হৈ গল আৰু মুখটো ধুই দিলে ধুই শুকাই কিনে এয়া স্ট্রেটনাৰ দি চুলিখিনি মোৰ টানি আছে আৰু এটা ক্ৰীম লগাব আছে ফাৰ্স্ট এয়া টানি ল'ব তাৰ পিছত নেক্সট ক্ৰীম এটা আকৌ লগাব তো দেখাই আছো আপোনালোকক চাই থাকিব আৰু এয়া নেক্সট ক্ৰীমটো লগাই আছে আৰু এয়া মোৰ স্ট্রেট কৰা হৈ গল আৰু এয়া হৈছে মোৰ নিউ হেয়াৰ ষ্টাইল তো কেনে লাগিছে মোক আপোনালোকে কমেন্ট কৰি জনাব আৰু আজিৰ ভিডিওটো এইখিনি আছিলে আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব